हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल शार्प फॉर डीजे। যদিও এইটো শাৰ্প ফৰ ডিজে বুলি হয়, এইটো মই ইয়াতে মই সকলো ধৰণৰ ভিডিঅ' আপলোড কৰিম। হিন্দী সং, অসমীয়া সং, কাৰোবাৰ লগত চুক্তি, কাৰোবাৰ লগত এটা জকিং, বহুত ধৰণৰ আপুনি বেগেৰে বেগেৰে ভিডিঅ' পাই থাকিব। এইটোত এটা ডিজে বুলি কওঁ যে বুলি মানে ডিজে সং এইটো নহয়, ডিজে সঙে পাব আপুনি, বিভিন্ন ধৰণৰ ভিডিঅ' পাব। তো মই আজি আপোনালোকৰ ওচৰত কথা পাতি দিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ 2 নম্বৰ মন্ত্ৰী আৰু আমাৰ ইউটিউব চেনেলৰ এজন জনপ্ৰিয়তা ইউটিউবাৰ মিষ্টাৰ ৰাজা। দুজনৰ মাজত কিবা এটা মানে তেওঁলোকৰ মাজত লাগি থাকে বুলি নকওঁ, মানে হৈ থাকে আৰু দুজনৰ মাজত কথা পাতি দিম। তো মই প্ৰথমতে আপোনালোকৰ ওচৰত কওঁ যে মোৰ এইটো যিখন ভিডিঅ' এই ভিডিঅ'খনক আপোনালোকে ৰাজনৈতিক বুলি নাভাবিব আৰু কিবা বেয়া বুলি নাভাবিব। মোৰ উদ্দেশ্য এইটো কিবা বেয়া বা ভুল প্ৰমাণ কৰিবলৈ নহয়, মই মানে জাষ্ট এনে কৰিছোঁ আৰু। তো যদি তাৰ আগতে মই কওঁ যে যদি কোনোবাই মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়া মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনখন দবাই দিয়ক, যাতে মই ভিডিঅ' আপলোড কৰা প্ৰতিখন ভিডিঅ' আপোনালোকৰ ওচৰত নটিফিকেশ্যন পাই যায় আৰু মোৰ ভিডিঅ'খন চাই আপোনালোকে আনন্দ উপভোগ কৰিব পাৰে। তো মোৰ ভিডিঅ'খন তো আমি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। তো মই আজি মোৰ ষ্টুডিঅ'লৈ অনা দুজন বিশিষ্ট ব্যক্তি, তাৰ নামটো আগতে মই কৈ দিলোঁ। এজন 2 নম্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনজন হৈছে ইউটিউব চেনেলৰ জনপ্ৰিয়তা মিষ্টাৰ ৰাজা। তো ৰাজা ছাৰ, মই প্ৰথমতে আপোনাৰ ইয়াতে মাতিম ৰাজা ডাঙৰীয়া, আপুনি আহক। তো এটা কিবা এটা হাঁহি মাৰিব নেকি আপুনি? আপোনাৰ হাঁহিটো মোক বিৰাট ভাল লাগি আছে, সেইকাৰণে কৈ আছোঁ। নমস্কাৰ। দৰ্শকসকল নিশ্চয় ভাল লাগিব। তো মোক কামুৰিছে ছাৰ, আপোনাক কামুৰে নাকামুৰে নাজানো, মোক কামুৰি আছে। ওই জন্য মই এইকাৰণে মই কৈছোঁ যে যিমান পাৰোঁ সোনকালে মোৰ ভিডিঅ'খন মই শ্বেয়াৰ কৰিব লাগে। তো এতিয়া মোৰ আপোনাৰ পিছে মই মাতি আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। ছাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল শাৰ্প ফৰ ডিজে। তো হ'ব ছাৰ, আপুনি এটা হাঁহি মাৰিলে আমাক ভাল লাগিল হয়, মানে আমাৰ দৰ্শকসকল আছে, আপোনাৰ হাঁহিটো ইমান পপুলাৰ হৈ গৈছে আমাৰ ভাৰতত। আপোনাক 2 নম্বৰ বুলি ক'লে আমাৰ অসমৰ সকলোৱে চিনি পায়, হিমন্ত বিশ্ব শৰ্মা ছাৰ। তো ছাৰ, এটা হাঁহি মাতি হৈ যাওক। এতিয়া মই পোনে যাব বিচাৰিছোঁ ৰাজা ছাৰৰ ওচৰত। তো ৰাজা, আপুনি হিমন্ত দাৰ লগত কিমান চুক্তি বনাইছে মই দেখি বিৰাট আনন্দ লাগিছে। এতিয়া মই আপোনাক এইটো কথা সুধিব বিচাৰিছোঁ যে আপুনি কিবা কৈ থাকে যে হিমন্ত ছাৰ মানে ফুলৰ মালা এইটো যিবোৰ মই নকওঁ এইবিলাক কথা। তো মই কৈ আছোঁ যে আপুনি কৈ থাকে কিবা যে হিমন্ত ছাৰ কি কৰি ভাল পায়। তো আজি আপুনি নিজে ইয়াতে মোৰ ষ্টুডিঅ'ত আহিছে আৰু মই হিমন্ত ছাৰকো আনিছোঁ মাতি। তো দুজনৰ মাজত কিবা হৈ যাওক, মই ইয়াতে আছোঁ। তো কিবা সুধিব লাগিলে সুধি লওক। কৃষ্ণ, হ'ব, ইমান কিয় হাঁহি থাকিব নালাগে। পিছে আপুনি মানুহক ঠগা আৰু এনেকে হাঁহি মৰাৰ বাহিৰে কিবা বেলেগ? এতিয়া কৈছে যে তাৰমানে ছাৰ হিমন্ত ছাৰ ৰাজা ছাৰে এইটোৱে কৈছে আপোনাক যে আপুনি কি কৰি ভাল পায়। এইটোৱে না ছাৰ? এইটোৱে হয়। তাৰপিছত এতিয়া মই ক'ব বিচাৰিছোঁ আপুনি আৰু কিবা সুধিব নেকি? যদি সদক সুধি লওক, আজি মই চান্স দিছোঁ আপোনালোকক। কেব লৈ কিবা সুধিব নেকি আপুনি? এইটো তো নহয় ছাৰ, ৰাজা ছাৰে বিচাৰিছে আপোনাৰ ওচৰত যে আপুনি এইটো কিমান মানুহ আহিব, বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা কিমান মানুহ আহিব, ক'ত থাকিব, এইটো ছাৰ নিজে সুধি লৈছে। তো আপুনি এই বিষয়ে কি ক'ব? যি কি নহওক মুঠতে আপুনি কেবখনক লৈ মানে আপুনি কি ক'ব আচলতে? নকৰে, মেক্সিমাম 3-4 লাখ মানুহে কেবৰ জৰিয়তে নাগৰিকত্ব পোৱাৰ সম্ভাৱনা আছে। আবেদন কৰিব লাগিব, এপ্লিকেশ্যন হ'ব। নমস্কাৰ। ল'ৰা
BA বা কৰিছে, হায়াৰ ছেকেণ্ডেৰী বা SSLC পাছ, তথাপিও চাকৰি নাই। নিবনুৱাৰ সমস্যাটো আমাৰ অসমতে বেছি হৈ আছে। সেইকাৰণে ছাৰো আকৌ ছাৰে কৈছে 4-5 লাখ এইবিলাকক ছাৰৰ চৰকাৰী ভূমিপত্ৰ দিব লাগিব, তাৰপিছত চিটিজেনশ্বিপ নথি পত্ৰ, বহুত ধৰণৰ খৰচা আছে। এইটো আপোনালোকক জয় হওক। আজি মই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। ভোট দি যে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক।